ইলেকশ্যন আহিলে ভোট বিচাৰি যাওঁ, ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দি আমি ভোটখিনি পাওঁ। মৰমৰ ৰাইজসকল, আমি আপোনালোকৰ কাৰণে কি কি কৰিছো হয়তো সেয়া মই দুবাৰ কোৱাৰ প্ৰয়োজন নাই। তই দুবাৰ নকওঁ, 100 বাৰ কবি ন। ঐ পিতাই, তই মোৰ লগত বেছি লাগি নাথাকিবি দেই। মোৰ যদি খং উঠে নহয়, মই এইবাৰ ছাত্ৰ ছাত্ৰীসকলক এল্ট গাড়ী দি দিম বাপেকে। এইবাৰ তই যদি গাড়ী দিয়, মই এইবাৰ হেলিকপ্টাৰ দিম। ৰাইজ, আপোনালোকে জানে যে আমাৰ বজাৰত বস্তুৰ কিমান দাম হৈছে। তাৰ কাৰণে মই আজি কেইবছৰৰ পৰা জুতি লগাই ভাত এসাঁজ খাব পৰা নাই। আমাক যদি ভোট দিয়া নহয়, আমি সকলো খোৱা বস্তু ফ্ৰীকে দি দিম। ঐ, তই মিছা কথা ৰাইজক নকবি দেই। তই যদি বস্তু ফ্ৰীতে দিয়, আমাৰ বেপাৰীবোৰে নাখাই মৰিবচোন। সিহঁতে আমাক ইলেকশ্যন খেলিবলৈ চান্দা ক'ৰ পৰা দিব? তই টকা দিবি নেকি ইলেকশ্যন খেলিবলৈ? মোৰ পৰা ধাৰ লবি আকৌ তই। এইবাৰ যদি বিজেপিক ভোট নিদিয় নহয়, মই কিন্তু হাগা লেট্ৰিন ফ্ৰীতে নিদিম কিন্তু। মানুহে যদি বস্তুৰ দামৰ ঘৰত খাবই নাপায়, হাগিব ক'ত? হাগাৰ কাৰণে চিন্তা নকৰিব, লাগিলে প্লাষ্টিক বস্তা ফ্ৰীকে দি দিম, তাৰ পৰা লেট্ৰিন বনাই ল'ব। আৰু আমি হেলিকপ্টাৰ দিমতো, তাত ঘূৰিব পাৰিব নহয়। আমি ছোৱালীবোৰক ধনী ধনী ল'ৰা চাই দিম, যাতে ছোৱালীবোৰে আইফোন কিনি পেলাই ধুনীয়া ধুনীয়া ইনষ্টাগ্ৰাম ৰীল ভিডিঅ' বনাব পাৰে। আৰু আমাক যদি ভোট দিয়ে নহয়, আমি ল'ৰাবোৰক ধনী বনাই দিম। তহঁতে তেতিয়া কেটিএমত ষ্টাণ্ট কৰিব পাৰিবি আৰু কাম নকৰাকৈ টকা দি থাকিম তহঁতক। এতিয়া তহঁতে ফেচলা কৰিবি, তহঁতে বিজেপিক ভোট দিবি নে কংগ্ৰেছক দিবি। ডেন্স কৰিম ষ্টেজত, ভাইৰেল হ'ম আমি ফেচবুকত, ভোট ল'ম আমি মেচিনত, জিকিম আমি ইলেকশ্যনত। ইলেকশ্যন আহিলে ভোট বিচাৰি যাওঁ, ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দি আমি ভোটখিনি পাওঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে, তেনেহ'লে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ভাল ভাল ভিডিঅ' চাই থাকিবলৈ।